যমুনা ৰোডৰ ডিচিপ্লিন আৰু অন্যান্য। আইনাৰ খিৰিকীৰ বাহিৰলৈ চাইছানে? সৌ ইটাৰ দেৱালৰ সিপাৰ পালেই বসন্ত। ওখ ওখ ঘৰৰ অৰণ্যৰ চুকে কোণে ৰাইজে ফাগুনৰ চিঠি উৰোতেই জেণ্টলমেনৰ কামিজ সুলকাই থওঁ। আকাশক সোধোঁ তোমাৰ নাম, বৰ্ষা নে বন্যা, ফিজি নে হিমা, ক'লে ডিচিপ্লিন। আহিম বুলিও বৰষুণ হৈ নাহিলা, গোটেই আবেলিটো অভিমান কৰি বহি থাকিও কামত নহাৰ পিছত কাক সুধিম এতিয়া তোমাৰ কথা। ডুবিবলৈ ধৰা বেলি এজনীৰ সৈতে যমুনা ৰোডত মজাকৈ বহি থাকোঁতেই ইচ আছ দূৰভাষ। কিহৰ তাৰণাত ই লেঠাৰি নিচিগা কাম, বেংকৰ ঊৰ্ধ্বমুখী বেলেঞ্চ আৰু নাম। জহন নামে যোৱা দেওবাৰবোৰৰ দৰে ৰোমাঞ্চৰ দিনতো নিৰ্মমভাৱে কলিজা গছকি কৰ্পৰেট এজেণ্ডাৰ কি যে নিৰ্লজ্জ সমদল। মৰহি যোৱা গধূলি একোটাত নিজৰ সৈতে অহৰহ সান্নিধ্যৰ দৰদাম। সময়বোৰ এনেকৈ বিবৰ্ণ আৰু ধূসৰিত বাবেইতো মই তোমাক কিডনেপ কৰাৰ কথা ভাবোঁ এইখন পৃথিৱীৰ পৰা।